এয়া আমি ইতিমধ্যে আপোনালোকক দেখাবলৈ সাজু হৈছোঁ। এই দুজনেই অৰুণোদয় কলেজৰ পক্ষীপ্ৰেমী দুজন। আমি আপোনালোকক তেওঁলোকৰ মতামতো দেখাম। এয়া ক্ৰমান্বয়ে চৰাই আহি তেওঁলোকৰ বিদ্যালয়ৰ টিংপাতত আহি পৰিছেহি জাক জাক চৰাই। এয়া তেওঁলোকে দিবলৈ আৰম্ভ কৰিছে। আৰু এয়া চাওক, এটা সুন্দৰ দৃশ্য। এয়া চাওক, জাক জাক পক্ষী, জাক জাক পক্ষী ইতিমধ্যে আহি পৰিছেহি। এয়া সকলোবিলাক বনৰীয়া পক্ষী আৰু তেওঁলোকে আজিৰ পৰা প্ৰায় 4-5 বছৰ আগৰ পৰা এনেদৰে দি আহিছে। দৈনিক ৰুটি হওক, বিস্কুট হওক। ৰ'বলা, এই আপোনালোকে এই যে এনেকৈ চৰাইবিলাকক খুৱাই এই কিমান বছৰ হ'ল? 5-6 বছৰ হ'ল। 5-6 বছৰ হ'ল ন? প্ৰথম এদিন ৰুটি থাকিলে দি দিলোঁ, সেইদিনাৰ পৰা দি সদায় নিদিব লাগিলে গাই চাই কৰি দিব। গাই চাই কৰি দিয়ে ন? সদায় মানুহটো লগে লগে ঘূৰিছে। কিমান আহে এনে চৰাই? বহুত আহে। আজি অলপ কমটি আহিছে ন? আজি অহাটো অকণমান দেৰি হৈ গৈছে। ঠিক আছে, আমি চৰাই দেখাওঁ অলপ। এনে আচলতে সঁচা কথা ক'বলৈ গ'লে মানে বহু দিনৰ মূৰত চৰাই এনেকৈ কলেবৰ মই শুনিবলৈ পাইছোঁ মানে আমাৰ ইয়াত। আনকাল নাহে আকৌ। মই এনেই লাহে লাহে প্ৰথমতে কমটি আছিলে। প্ৰথমে 10টামান আছিলে, ঘোঁৰা শালিকা আছিলে। এতিয়া ঘোঁৰা শালিকা নাইকিয়া হ'ল, চব চুটি শালিকা আহিব ধৰিছে। চুটি শালিকা আহিব ধৰিছে ন? আমি আৰু এজন আছে ৰতন দা, আমি তেওঁৰ পৰাও মতামত ল'ম। প্ৰথমে আপোনালোকক এয়া দেখাই লৈছোঁ এই চৰাই। এয়া চব চবফালে অকল চৰাই চৰাই। আমি এতিয়া ৰতন দাৰ পৰা জানিবলৈ চেষ্টা কৰিম। ৰতন দা, এনেই খুৱাই কেনেকুৱা চাগে আপোনালোকৰ বহুত আনন্দ লাগে ন? ভাল লাগিছে ভাল লাগে ন? মানে এনেই 5 বছৰ আগৰ পৰা 5 বছৰ ডেইলি 30 টকা 30 টকা পইচা ঘূৰাই মানে কিমান আনন্দ লাগিছে সিহঁতৰ। মানে ৰাতিপুৱা আপোনালোকে মাতেনে তেওঁলোকে নিজে আহে? নিজে আহে, চব ফালে আহে। চব ফালে আহে ন? ভাল লাগিছে। মানে এইটো অৰুণোদয় কলেজৰ এয়া দুজন। এইখন অৰুণোদয় কলেজৰ কেম্পাছত আমি আছোঁ ইতিমধ্যে। এয়া চৰাই আহিছে, তেওঁলোকৰ খাদ্য লৈছে আৰু উৰি গুচি গৈছে। আকৌ নতুন চৰাই আহিছে। এয়া চব ক্ৰমান্বয়ে মই দেখাবলৈ চেষ্টা কৰিছোঁ। এই তাঁৰডালতো পৰি আছেগৈ। এয়া চব এই টেংকিৰ ওপৰতো চৰাই পৰি আছে। মানে তেওঁলোকে নিজৰ নিজৰ খাদ্যসমূহ লৈছে আৰু গৈছে। হয়, ভাল লাগিছে। আজি মোৰ বহুদিনৰ মূৰত ময়ো চৰাই আজি মানে কলেবৰ শুনিছোঁ। মানে তুমি মাতটো মানে মাত নুশুনোৱেতো, চৰাই মাত শুনিবলৈ পাই নাপাওঁৱেই, কিন্তু আজি মোৰ নিজেও ভাল লাগিছে চৰাইখিনি দেখি। আচলতে
বহুত চৰাই আহে দেই।